এক্সাৰসাইজ 8.1 1 নম্বৰ অংকটো আছে ত্ৰিভুজ ABCৰ বিকোণ সমকোণ আৰু AB equal to 24 cm BC equal to 7 cm হলে তলত দিয়া বিলাক উলিওৱা 1 নম্বৰত উলিয়াব দিছে sin A cos A 2 নম্বৰত উলিয়াব দিছে sin C cos C ইয়াৰ বাবে আমি এটা সমকোণী ত্ৰিভুজ লৈ লব লাগিব প্ৰশ্নত দিয়া আছে কেতিয়াবা দিয়া নাথাকিব পাৰে তাৰ কাৰণে মই আকা নাই এটা চাই লোৱা তোমালোকে ত্ৰিভুজ ABC ৰ বিকোণটো সমকোণ ৰাখিব লাগে গতিকে আমি এটা ত্ৰিভুজ লৈ লম ABC তাৰ বিকোণটো সমকোণ ৰাখিব দিছে এটা চোৱা AB ৰ মানটো 24 cm দিয়া আছে এটো 24 cm BC ৰ মানটো 7 cm দিয়া আছে এটো 7 cm তো এতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই দুটাৰ পৰা তৃতীয় বাহুৰ মানটো উলিয়াব লব পাৰো চিত্ৰৰ পৰা AC square equal to AB square plus BC square তোমালোকে জানা পাইথাগোৰাছৰ সূত্ৰটো কৰ্ণৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ এটা চোৱা আমি AC ৰ মানটো উলিয়াব লাগে গতিকে AC আমি ৰাখি স্কয়াৰটো উঠাই দিছো এইফালে যায় ৰুট ওভাৰ হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া আমি কি কৰিম চাবা AB ৰ মানটো 24 দিয়া আছে গতিকে 24 স্কয়াৰ BC ৰ মানটো 7 দিয়া আছে গতিকে 7 স্কয়াৰ 24 স্কয়াৰ কৰিলে 576 7 স্কয়াৰ মানে 49 এটা প্লাস কৰিলে তোমালোকে পাবা 625 625 ৰ বৰ্গমূলটো পাবা 25 গতিকে 25 সেন্টিমিটাৰ হল এইটোৰ মান তো এতিয়া চাবা যেহেতু আমি তৃতীয় বাহুৰ মানটো পাই গলো এতিয়া আমি জি উলাব দিছে সেই মানবিলাক উলাই লব পাৰিম এক নম্বৰটো কি উলাব দিছে চোৱা এক নম্বৰটো উলাব দিছে sin A আৰু cos A গতিকে sin A টো উলাম sin A তোমালোকে জানা sin A টো হল লম্ব বাই কৰ্ণ A কোণ সাপেক্ষে sin A লম্ব হল ইয়াৰ বিপৰীত বাহুটো গতিকে এইটো অৰ্থাৎ এই লম্বটো হ'ব তোমালোকৰ BC আৰু কৰ্ণটো হ'ব AC গতিকে BC by AC চাবা BC by AC গতিকে BC by AC যদি হয় তেতিয়া আমি লিখিব পাৰিম 7 cm by 25 cm গতিকে সেন্টিমিটাৰ কেনসেল হ'ব 7 by 25 আৰু লগতে cos A এটা চোৱা cos A টো হ'ব তোমালোকে জানা cos A ভূমি বাই কৰ্ণ তোমালোকে যদি মনত ৰাখিবলৈ কষ্ট পোৱা তেনে হলে তোমালোকে এটা মনত ৰাখিবা যে ল ভ ল ক ক ভ গতিকে এইটো হল sin to cos এইটো tan আৰু তলৰ পৰা ধৰিলে আমি পাম cosec sec আৰু cot এটা চোৱা যেটো cos এ উলাব লাগে cos হলে ভূমি বাই কৰ্ণ আমি তো আগৰ পৰাই মুখস্থ কৰি লৈছো cos এ হল ভূমি বাই কৰ্ণ কেতিয়াবা যদি পাহৰি যোৱা তেনে হলে এইটো ল ভ ল ক ক ভ টো মনত ৰাখিবা তেতিয়া সোনকালে মুখস্থ পাবা তুমি cos যেতিয়া পাইছা তেতিয়া ভূমি বাই কৰ্ণ হৈ যাব গতিকে ভূমিটো হল A কোণ সাপেক্ষে ভূমি এইটো ভূমি বাই কৰ্ণ তো AB বাই AC যদি হয় তেতিয়া 24 by 25 নেক্সট 2 নম্বৰটো যদি আমি কৰো 2 নম্বৰটো চাবা কি আছে sin C টো হৈ যাব তোমাৰ আমি জানো sin হল লম্ব বাই কৰ্ণ C কোণ সাপেক্ষে লম্বটো ইয়াৰ বিপৰীত বাহু লম্ব কৰ্ণ হেতুৱে থাকে গতিকে AB by AC তো AB by AC হলে তোমাৰ কিমান হ'ব 24 by 25 নেক্সট আমাক কি cos C লাগে cos C তোমালোকে জানা
cos c টো হল ভূমি বাই কৰ্ণ c কোণ সাপেক্ষে এইটো কোণ হলে ভূমি হল ইয়াৰ লগৰ বাহুটোৱে ভূমি বাই কৰ্ণ অৰ্থাৎ BC বাই AC BC বাই AC তেতিয়া হ'ব 7/25 এইটো হল আমাৰ সমাধান এতিয়া আমি 2 নম্বৰ অংকটো কৰিম 2 নম্বৰ প্ৰশ্নটো আছে চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা এই চিত্ৰৰ পৰা আমাক tan p - cot r নিৰ্ণয় কৰিব দিছে এটা চোৱা আমাৰ চিত্ৰত দুটা বাহুৰ মান দিয়া আছে এটা বাহুৰ মান দিয়া নাই গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এই তৃতীয় বাহুৰ মানটো উলিয়াই ল'ব পাৰিম এটা চোৱা চিত্ৰৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো হ'ব কৰ্ণ স্কয়াৰ কৰ্ণটো হল এইটো গতিকে pr স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ আৰু ভূমি স্কয়াৰ যোগ কৰি দিয়া pq স্কয়াৰ প্লাস qr স্কয়াৰ এটা চাবা যেহেতু আমাক qr টো লাগে গতিকে বাকি কেটা মান বহুৱাই দিলে আমি মানটো উলাই ল'ব পাৰিম চাবা pr ৰ মানটো দিয়া আছে কিমান pr ৰ মানটো তাতে দিয়া আছে 13 গতিকে 13 স্কয়াৰ pq ৰ মানটো 12 স্কয়াৰ qr ৰ মানটো দিয়া নাই গতিকে এটো 169 এটো 144 প্লাস qr স্কয়াৰ এতিয়া এইটো ইফালে আহিলে মাইনাস হ'ব লিখাৰ সময়ত এটো মই আগত লিখিম qr equal to 169 এটো আহিলে minus 144 বিয়োগ কৰিলে 25 পাবা এটো qr স্কয়াৰ থাকিব গতিকে 25 পাবা আৰু স্কয়াৰটো উঠাই দিলে সবাই ফালে 25 ক আমি লিখিব পাৰো 5 স্কয়াৰ তো স্কয়াৰ আৰু স্কয়াৰ কেনসেল হল এতিয়া qr ৰ মানটো কিমান পালো qr ৰ মানটো পালো 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এটোৰ মান আমি পালো 5 সেন্টিমিটাৰ লিখি লব পাৰা এতিয়া সোয়া যেহেতু tan p - cot r নিৰ্ণয় কৰিব দিছে এতিয়া আমি কি কৰিম tan p আৰু cot r টো উলিয়াই লব পাৰিম এতেকে tan p tan তোমালোকে জানা মই আগতে কলো যে মনত ৰাখিবলৈ তুমি এটো খটাব পাৰা যে ল ভ ল ক ক ভ তো হল sin তো হল cos এটো হল tan এটো হল cosec এটো হল sec আৰু এটো হল cot এটা যেহেতু আমাক লাগে কি tan p tan তো জানা tan হল লম্ব বাই ভূমি তো লম্ব বাই ভূমি tan কি কোণ কৈছে p p কোট আছে ওপৰত গতিকে ইয়াৰ বিপৰীতটো হল লম্ব বাই ভূমি qr বাই pq qr বাই pq 5/12 এটা নেক্সট লাগিব আমাৰ cot r cot কোনটো ভূমি বাই লম্ব cot তোমাৰ cot r কোনটো ইয়াতে আছে ভূমিটো হলে এইটো লম্ব বাই এটো এতিয়া qr বাই pq qr বাই pq 5/12 এতিয়া আমি কি কৰিম এইটো নিৰ্ণয় কৰিম এতেকে tan p - cot r equal to tan p 5/12 minus cot r 5/12 5/12 ৰ পৰা 5/12 বিয়োগ কৰিলে কিমান থাকিব 0 তো আমি ইয়াৰ মানটো পাই গ'ল এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো আছে যদি sin এ 3/4 তেন্তে cos এ আৰু tan এ উলিওৱা এনেকুৱা অংক কৰিবলৈ আমি প্ৰথমতে এটা সমকোণী ত্ৰিভুজ ধৰি লম এ ধৰা এটা সমকোণী ত্ৰিভুজ মই ধৰি লৈছো এটো ধৰা a এটো b এটো c গতিকে b কোণটো সমকোণ বুলি মই লৈ লৈছো তিয়া লেট ধৰা হল ত্ৰিভুজ a b c ৰ b কোণ ইকুৱেল টু 90 ডিগ্ৰী দিয়া আছে আমাক গিভেন কি কৰিছে sin a ইকুৱেল টু 3/4 তো sin কোন বাহুৰ অনুপাত তোমালোকে জানা মুখস্থ ৰাখিলে বেছি ভাল sin হল লম্ব বাই কৰ্ণ a কোণ সাপেক্ষে লম্ব কৰ্ণ বিপৰীত বাহুটো সদায় হয় লম্ব
কোণটোৰ বিপৰীত বাহুটো সদায় লম্ব লগত থকাটো ভূমি আৰু কৰ্ণ সদায় কৰ্ণ এইটো আগৰ পৰাই জানা গতিকে লম্ব বাই কৰ্ণ BC বাই AC BC বাই AC 3/4 ইকুৱেল টু K ধৰা হ'ল আমি এনেকুৱা অংকবিলাক আগতেও কৰিছোঁ K এটা ধ্ৰুৱক ধৰি ল'ব লাগে এতিয়া ACৰ মানটো হ'ব 4K BCৰ মানটো হ'ব 3K তো আমি লিখি দিছোঁ ACৰ মানটো হ'ব 4K BCৰ মানটো হ'ল 3K আমাক লাগে AB এতিয়া আমি পাইথাগোৰাছৰ পৰা পাওঁ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ AC স্কয়াৰ কৰ্ণৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফল AB স্কয়াৰ প্লাস BC স্কয়াৰ মানটো বহুৱাই দিও ACৰ মানটো হ'ল 4K গতিকে 4K হোল স্কয়াৰ ABৰ মানটো নাই গতিকে AB স্কয়াৰ BCৰ মানটো 3K গতিকে 3K হোল স্কয়াৰ এতিয়া চা 4 4 গুণ 16 K স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ 9K স্কয়াৰ তো 16 K স্কয়াৰ এটো ইফালে আহিলে -9K স্কয়াৰ ইফালে থাকিল AB স্কয়াৰ ইফালে কিমান থাকিব 7K স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ তে AB স্কয়াৰটো উঠাই দিলে ইফালে কি হয় ৰুট ওভাৰ হয় তোমালোকে জানা গতিকে AB থাকিল ৰুট ওভাৰ 7K স্কয়াৰ এতিয়া 7 ৰ বৰ্গমূলটো আমি তেনেকৈ নাপাওঁ গতিকে √7 থাকি যাব স্কয়াৰৰ ৰুট কেনসেল আৰু k টো বাহিৰত থাকিব k ৰ ওপৰতে এনেকে আমি কিন্তু কি কৰিব নোৱাৰিম মানে এই বৰ্গমূলটো উঠাই দিব নোৱাৰিম k টো বাহিৰত আছে তোমালোকে লক্ষ্য কৰিবা এটো √7 কি হল এটো √7 k হৈ গল এতিয়া আমাক কি লাগে cos a আৰু tan a তে উলিয়াই দিম এতেকে cos a cos আমি জানো আগৰ পৰাই ভূমি বাই কৰ্ণ হলে a কোণ সাপেক্ষে ভূমি এটো কৰ্ণ এটো AB বাই AC গতিকে √7 k কেনসেল হ'ব গতিকে লিখা নাই √7/4 আৰু লাগে কি tan a গতিকে আমি tan a টো উলিয়াই দিম tan a টো আমি জানো লম্ব বাই ভূমি তো AB বাই লম্বটো হল BC বাই AB তো BC বাই AB তো 3/√7 তো আমাৰ অংকটো হৈ গল লিখি লবা এতিয়া সোয়া 4 নম্বৰ অংকটো কি আছে দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিওৱা তো আমি সমাধান কৰিম এটা সমকোণী ত্ৰিভুজ ধৰি লম A B C B কোণটো হল সমকোণ তো ত্ৰিভুজ A B C ৰ B কোণ equal to 90 degree দিয়া আছে 15 cot a equal to 8 15 cot a equal to 8 15 পূৰণ হৈ আছে সোঁফালে লৈ যাও গতিকে cot a equal to তো হৰণ হ'ব 8/15 তো cot কোন বাহুৰ অনুপাত cot হল ভূমি বাই লম্ব তো আমাৰ আগতেই মুখস্থ আছে গতিকে মই এইটো শৰ্টকাট ফৰ্মত লিখি দিছো তোমালোকে লিখি লবা cot হল ভূমি বাই লম্ব তো a কোণ সাপেক্ষে ভূমি বাই লম্ব AB বাই BC তো AB বাই BC 8/15 equal to k ধৰা হল তো এটাকে আমি লিখিব পাৰো AB equal to 8k BC equal to 15k তো আমাক লাগে AB equal to 8k BC equal to 15k এটা কি কৰিব লাগে আমাক AC লাগে তো এটাকে AC স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাও AC স্কয়াৰ equal to
AB স্কয়ার প্লাস BC স্কয়ার তো আমি মানকেইটা বহাই লও এসির মান নাই গতিকে AC স্কয়ার যদি আমি স্কয়ার উঠাই দিও এইফালে ৰুট ওভাৰ হ'ব AB ৰ মানটো হল 8k গতিকে 8k হোল স্কয়ার প্লাস BC ৰ মানটো হল 15k তাৰ হোল স্কয়ার এটা সোয়া ৰুট ওভাৰ 64k স্কয়ার প্লাস 225 225 k স্কয়ার এটা সবা 289 k স্কয়ার এটোৰ বৰ্গমূল তুমি পাবা 17 আৰু স্কয়াৰ আৰু ৰুট কেনসেল যায় k গতিকে আমি এটো 17k পালো এটো পালো 17k এটা কি নিৰ্ণয় কৰিব দিছে আমাক sin a sec সবা এটাকে sin a sin কোন কোন বাহুৰ অনুপাত লম্ব বাই কৰ্ণ sin a লম্ব বাই কৰ্ণ বিপৰীতটো হল লম্ব লগত থাকাটো হল ভূমি তো এই কোণ সাপেক্ষে লম্ব বাই কৰ্ণ BC বাই AC তো BC ৰ মানটো হল 15 আৰু এটো হল 17 15 বাই 17 আৰু লাগে sec a কি হয় তোমাৰ কৰ্ণ বাই ভূমি তো sec a কৰ্ণ বাই ভূমি এই কোণ সাপেক্ষে কৰ্ণ বাই ভূমি তো AC বাই AB তো AC ৰ মানটো আহে তোমাৰ 17 আৰু AB ৰ মানটো হল 8 গতিকে হৈ গল লিখ 5 নম্বৰ অংকটো চোৱা দিয়া আছে sec θ 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা এটা sec θ টো দিয়া আছে বাকি যি পাঁচটা অনুপাত আছে ত্ৰিকোণমিতিক অনুপাত আৰু বাকি পাঁচটা যি আছে সেই পাঁচটা আমাক উলিয়াব দিছে এবাৰ চাবা এইটোৰ কাৰণে আমি এটা সমকোণী ত্ৰিভুজ ধৰি লম ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ B কোণটো হল 90 ডিগ্ৰী আৰু এটো ধৰি লনো থিতা তো ধৰা হল ত্রিভুজ ABC ৰ B কোণ 90 ডিগ্ৰী A কোণ থিতা দিয়া আছে sec θ 13/12 তে সোয়া sec θ sec কোন কোন বাহুৰ অনুপাত sec হল কৰ্ণ বাই ভূমি sec হল কৰ্ণ বাই ভূমি থিতা কোন সাপেক্ষে কৰ্ণ এইটোৱে থাকিব আৰু ভূমিটো জানাই লগতটো গতিকে কৰ্ণ বাই ভূমি AC বাই AB 13/12 ইকুৱেল টু k ধৰা হল এতেকে AB ক লিখিব পাৰো 12k AC ক লিখিব পাৰো 13k এটো হল 12k আৰু এটো হল 13k এটো লাগে গতিকে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি কৰ্ণৰ বৰ্গ AC স্কয়ার ইকুয়াল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফল AB স্কয়ার প্লাস BC স্কয়ার মান কেটা বহাই দিয়া AC ৰ মানটো হল 13k হোল স্কয়ার AB ৰ মানটো হল 12k হোল স্কয়ার প্লাস BC স্কয়ার এটো হল 169k স্কয়ার 144k স্কয়ার এটো হল BC স্কয়ার তো এতিয়া কি কৰিম আমি এইটো ইফালে লৈ আহিম 169 k স্কয়ার মাইনাস 144 k স্কয়ার এইফালে থাকিল BC স্কয়ার সবা নেক্সট লাইন কিমান থাকিব 169 ৰ পৰা এইটো 144 বাদ দিলে 25k স্কয়ার ইকুৱেল টু BC স্কয়ার এইফালে কিমান লিখিব পাৰো 5k হোল স্কয়ার দিব পাৰো ইফালে হ'ব BC স্কয়ার দুইফালৰ স্কয়ার কেনসেল হয় BC ৰ মান 5k তো BC ইকুৱেল টু 5k তো BC ৰ মানটো আমি পাই গলো 5k সো তে BC ৰ মানটো পাই গলো এতিয়া তিনিউটা বাহুৰ মান পাই গলো যদি তিনিউটা বাহুৰ মান পাই গলো আমাৰ জি অনুপাত উলিয়াব দিয়ে
সেই অনুপাতটো আমি উলিয়াব পাৰিম চোৱা কি লাগে বাকি sec থিটাৰ বাহিৰে বাকি যি পাঁচটা অনুপাত আছে সেই পাঁচটা অনুপাত প্ৰথমৰ পৰা sin থিটা sin হল লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ BC বাই AC 5/13 5/13 সাইনৰ পিছত হল cos থিটা তো cos থিটাটো হ'ব ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ 12/13 তো AB বাই AC 12/13 next হল tan থিটা তিনটা লম্ব বাই ভূমি BC বাই AB তো 5/12 10 পিছত আহে cosec তো cosec থিটা এনেকৈ ওলাব পাৰো আৰু যদি কোৱা 1/sin থিটা তেতিয়া sin থিটা যেটো পাইছিলো তাৰ উলটাটো লিখি দিয়া 13/5 তাৰ পিছত sec টো দিয়াই আছে আৰু cot থিটা cot হল কাৰ উলটা tan থিটাৰ উলটা গতিকে 1/tan থিটা যেটো পাইছো তাৰ মানটোৰ উলটা হৈ গল এতিয়া 6 নম্বৰ অংকটো চোৱা যদি a কোণ আৰু b কোণ সূক্ষ্ম কোণ হয় যাতে cos a সমান cos b তেন্তে দেখুৱা যে a কোণ সমান b কোণ তো আমাক কি কৰিব দিছে a কোণ আৰু b কোণ সূক্ষ্ম কোণ কি এই দুটা সমান বুলি দেখুৱাব দিছে a b তো ধৰিলো c কোণটো সমকোণ ৰাখিছো a কোণ আৰু b কোণটো সূক্ষ্ম কোণ ত্ৰিভুজ এই ত্ৰিভুজটোৰ নাম হ'ব ACB ৰ c কোণ 90 ডিগ্ৰী a কোণ আৰু b কোণ সূক্ষ্ম কোণ দিয়া আছে কি দিয়া আছে এইটো cos a সমান cos b cos a সমান cos b cos a কোন বাহুৰ অনুপাত cos a ভূমি বাই কৰ্ণ a কোণ সাপেক্ষে ভূমি বাই কৰ্ণ AC বাই AB cos b কোণ সাপেক্ষে হে ভূমি বাই কৰ্ণ এতিয়া ভূমি হৈ যাব এইটো কৰ্ণ এইটো গতিকে BC বাই AB তো দুয়োফালৰ পৰা তলৰ পৰা AB কাটি দিছো AC BC AC BC মানে কি চোৱা AC হল এইটো BC হল এইটো এই দুটা বাহু যদি সমান হয় আমি এটা কথা আগৰ পৰাই জানো যে যিকোনো ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় ইয়াৰ বিপৰীত কোণ দুটাও সমান এটো পাইছিলো এটা চোৱা এই দুটা বাহু যেহেতু সমান হৈছে এইটো বাহু আৰু এইটো বাহু সমান তো এই দুটা বাহুৰ বিপৰীত কোণ দুটা সমান এইটোৰ বিপৰীত কোণ এইটো বিপৰীত কোণ এইটো অৰ্থাৎ a কোণ আৰু b কোণ সমান এতেকে a কোণ সমান b কোণ কিয় ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ তো এইখিনি লিখি দিলেই হৈ যাব এইটো হল শৰ্ট দেখুৱা হল 7 নম্বৰ অংকটো চোৱা যদি cot থিটা 7/8 তেন্তে মান উলিওৱা এক নম্বৰ দিছে 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta আৰু দুই নম্বৰটো দিছে cot square theta তো ইয়াৰ বাবে আমি এটা সমকোণী ত্ৰিভুজ ধৰি লম A B C B কোণটো সমকোণ আৰু এটা থিটা ধৰি ল'ব লাগিব এইটো থিটা তো ধৰা হল ত্ৰিভুজ A B C ৰ
বি কোণ ইকুৱেল টু 90 ডিগ্ৰী এ কোণ ইকুৱেল টু থিটা এই বস্তুটো আমি ধৰি ল'লোঁ এতিয়া আমাক চোৱা দিয়া আছে cot theta equal to 7/8 cot কোন বাহুৰ অনুপাত আমি জানো cot ভূমি বাই লম্ব গতিকে ভূমি বাই লম্ব থিটা সাপেক্ষে ভূমি এইটো লম্ব এইটো ab বাই bc 7/8 equal to k ধৰা হল তো এতিয়া চোৱা লিখিব পাৰো এতেকে ab equal to 7k bc equal to 8k তো ab 7k bc 8k পাইথাগোৰাছৰ সূত্ৰ ac স্কয়াৰ equal to ab স্কয়াৰ প্লাস bc স্কয়াৰ মান বহাই দিয়া ac ৰ মানটো হল 9 তো ac স্কয়াৰ equal to স্কয়াৰ টু উঠাই দিব পাৰো স্কয়াৰ টু উঠাই দি ইফালে ৰুট দিব পাৰো ab স্কয়াৰ টু হল 7k হোল স্কয়াৰ প্লাস bc ৰ মানটো হল 8k হোল স্কয়াৰ তেছোৱা 49k স্কয়াৰ প্লাস 64k স্কয়াৰ দুটা যোগ কৰিলে 113k স্কয়াৰ 113 বৰ্গমূল নাই গতিকে 113 k স্কয়াৰৰ ৰুট কেনসেল যায় k বাহিৰত গতিকে এটো আমি ক'ব পাৰো 113k গতিকে এতিয়া আমাৰ যেহেতু এই দুটা মান উলিয়াব দিছে তোমালোকে প্ৰশ্নটো ভালকৈ চাই লোৱা sin theta cos theta একেটাৰ দৰকাৰ হ'ব অৰ্থাৎ sin theta আৰু cos theta দৰকাৰ হ'ব cot theta কিন্তু দিয়াই আছে আমাৰ গতিকে এতিয়া আমি মানটো উলিয়াই লব একে sin theta sin হল লম্ব বাই কৰ্ণ sin theta হবে লম্ব বাই কৰ্ণ 8/113 নেক্সট হল তোমালোকে জানা sin theta ৰ লগতে কি মান লাগিব cos theta গতিকে cos theta টো হল ভূমি বাই কৰ্ণ হলে ভূমি বাই কৰ্ণ 7/113 এতিয়া জি উলাব দিছে আমাক এক নম্বৰটো চোৱা এক নম্বৰটো কি আছে 1 plus sin theta whole into 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta তো এইটো a square minus b square সূত্ৰত পৰিছে গতিকে a square মানে 1 square মানে 1 minus sin square theta এইটো a square minus b square সূত্ৰত পৰিছে গতিকে a square মানে 1 square মানে 1 minus cos square theta that's why 1 minus sin square theta গতিকে sin theta ৰ মান 8/113 whole square 1 minus এটোৰ মান হল 7/113 whole square that's why এটো হল 1 minus square কৰি 64 এটো root cancel হয় 113 1 minus 7 গুণ 49 root cancel হয় square কাৰণে 113 next এখিনি মুছি দিছো তোমালোকে লাগে লিখি লোৱা চাবা এটো সমানটো কি হ'ব ইয়াৰ পৰা ইয়াতে আনিছো আমি চোৱা এটো ওপৰখিনি লখাগু 113 গুণ 113 মাইনাস 113 ৰ লগত 113 একবাৰ একেদি পূৰণ কৰিলে 64 তো তোমালোকে এখিনি জানাই গতিকে মই ইমান কোৱা নাই আৰু 113 লখাগু 113 গুণ 113 minus 49 তো সমান চিন দিয়া ওপৰত বিয়োগ কৰিলে থাকিব 49 কিমান 49/113 আৰু তলত থাকিব বিয়োগ কৰিলে 64/113
তো এইটো হৰণ চিন বুজাইছে এইটো হৰণ চিন বুজাইছে তোমালোকে পূৰণ বনাই দিবা তো ওপৰটো ঠিকই থাকিব 49/113 পূৰণ এইটো উলটি যাব 113 ওপৰত যাব আৰু এইটো হ'ব 64 হৰণটো পূৰণ কৰি দিলে নেক্সটটো কি হয় উলটি যায় নেক্সট চোৱা এতিয়া চোৱা মই কৈ দিছো এইটো কেনসেল কৰি দিয়া ওপৰত থাকিল 49 তলত থাকিল 64 তো এটা হৈ গ'ল এতিয়া 2 নম্বৰটো চোৱা মই এখিনি মুছি দিছো এতিয়া চোৱা 2 নম্বৰটো ভেৰি সিম্পল cot থিটাৰ মানটো দিয়া আছে cot থিটা কিমান 7/8 আমাক কি লাগে cot স্কয়াৰ থিটা গতিকে cot স্কয়াৰ থিটা ইফালে স্কয়াৰ দিছো ইফালে স্কয়াৰ দি দিয়া তো 7 গুণ 49 তলত হত 64 এইটো হৈ গ'ল তো আমি নেক্সট অংকটো কৰিম 8 নম্বৰটো চোৱা যদি 3 cot 4 3 cot = 4 তেন্তে এইখিনি সমান এইখিনি হবনে নহয় পৰীক্ষা কৰা ইয়াৰ বাবে আমি এটা সমকোণী ত্ৰিভুজ ধৰি লম A B C B কোণটো সমকোণ তো ধৰা হল ত্রিভুজ A B C ৰ B কোণ = 90 ডিগ্ৰী দিয়া আছে কি দিয়া আছে চোৱা 3 cot A = 4 তো 3 cot A = 4 তো 3 হেফালে লৈ যোৱা cot A = 4/3 cot কোন বাহুৰ অনুপাত তোমালোকে জানা ভূমি বাই লম্ব cot হল ভূমি বাই লম্ব তো ভূমি বাই লম্ব হলে cot A ভূমি বাই লম্ব AB বাই BC = 4/3 = K ধৰা হল তো এতিয়া আমি কি কৰিম এটাকে লিখিব পাৰো AB ৰ মান 4K আৰু BC ৰ মান 3K তো AB ৰ মান 4K BC ৰ মান 3K লাগে AC এটাকে পাইথাগোৰাছৰ সূত্ৰটো লিখা AC² = AB² + BC²। তো আমাক যদি AC ৰ মানটো লাগে AC ৰাখিছো √r হ'ব স্কয়াৰ যায় কিনে √r হ'ব AB ৰ মানটো ডাইৰেক্ট বহাই দিছো আমি 4K হোল স্কয়াৰ + BC ৰ মানটো হল 3K হোল স্কয়াৰ এতিয়া এখিনিৰ মান হল 16K² + 9K² যোগ কৰি হ'ব 25K² 5K 25 ৰ বৰ্গমূল 5 স্কয়াৰৰ ৰুট কেনসেল হয় K তো এটিও আমি পালো 5K এতিয়া আমাক লাগে কি এইখিনি আৰু এইখিনি সমান হয়নে নহয় হেতু পৰীক্ষা কৰি চাব লাগে তো আমি লেফট হ্যান্ড সাইডটো লব পাৰো এটিকে লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডটো আছে 1 - 10² A 1 - 10² A divided by 1 + 10² A আমি কি কৰিম এইখিনি এবাৰ কৰি চাম কিমান হয় এইখিনি এবাৰ কৰি চাম কিমান হয় যদি সমান হয় হ'ব আৰু নহলে নাই এটা চোৱা তাৰ আগতে এটা কাম কৰি লম আমি tan A cos A আৰু sin A এই তিনটাৰ মান উলিয়াই লোৱাটো বেছি ভাল হ'ব তো আমি উলিয়াই লৈছো ইয়াতে tan A টো কিমান হ'ব tan A টো আমি জানো লম্ব বাই ভূমি হলে BC/AB তো BC/AB হলে 3/4 sin tan A টো ওলাইছো আৰু cos A আৰু sin A cos A টো ওলাই লো cos A তো cos A হল ভূমি বাই কৰ্ণ AB/AC তো 4/5 আৰু sin A টো উলিয়াই লৈছো sin A হল কৰ্ণ লম্ব বাই কৰ্ণ 3/5 বা BC/AC 3/5 তো 3/5 এবাৰ সহজ হ'ব কৰাতে চোৱা
তো কিমান আছে 1 মাইনাস 10 এর মানটো 3/4 তো 3/4 হোল স্কয়ার 1 প্লাস 10 এর মানটো 3/4 হোল স্কয়ার তে উপর 1 মাইনাস 9/16 1 প্লাস 9/16 উপৰখিনি লসাগু 16 16 গুণ 16 মাইনাস 9 তলৰখিনি লসাগু 16 16 গুণ 16 প্লাস 9 তো এতিয়া চোৱা ওপৰত বিয়োগ কৰি 16 পৰা 9 বিয়োগ কৰিলে 7/16 আৰু তলত 25/16 এতিয়া হৰণটো আমি পূৰণ বনাই দিম 7/16 আছে এটো হৰণ আছিল পূৰণ বনাইছে উলটি যাব 16/25 16 16 cancel 7/25 তো আমি লেফট হ্যান্ড সাইডটো 7/25 পালো এতিয়া রাইট হ্যান্ড সাইডটো চাব লাগে এখিনি যদি হৈছে আমি মুছি দিছো এটা সোয়া right hand side ত কি আছে cos square a minus sin square a cos square a minus sin square a তো cos এর মান তো সোয়া 4/5 হোল স্কয়ার মাইনাস sin এর মান তো সোয়া 3/5 হোল স্কয়ার এটো 16/25 to 9/25 লসাগু 25 মিলিছে ওপৰটোৱে হ'ব তো 7/25 তো আমি বাওফালৰ খিনি কৰি যিমান পাইছো সোফালৰ খিনি কৰিও হিমান পাইছো অৰ্থাৎ এইখিনি আৰু এইখিনি সমান পাইছো তো আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান বুলি লিখি দিলে হৈ যাব লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হয় নে নহয় প্ৰশ্ন কৰিছে হয় বুলি পাইছো 9 নম্বৰ অংকটো চোৱা ত্ৰিভুজ এবিসিৰ বিকোণ সমকোণ যদি tan a 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা sin a cos c plus cos a sin c দুই নম্বৰটো আছে cos a cos c minus sin a sin c তো আমি এই অংকটো সমাধান কৰিম এটা সমকোণী ত্ৰিভুজ ধৰি লৈছো a b c বিকোণটো সমকোণ তো ত্রিভুজ এ বি সির বিকোণ ইকুয়াল টু 90 ডিগ্রি দিয়া আছে tan a ইকুয়াল টু 1/3 tan a ইকুয়াল টু 1/√3 তো আমি tan a জানো লম্ব বাই ভূমি তো a কোণ এটো লম্ব বাই ভূমি BC by AB AB 1/√3 equal to k ধরা হল তো আমি কব পাৰো AB equal to √3k BC equal to 1k লিখিব না লাগে k এটো হল √3k আৰু BC হল k এটো হল k সবা এতিয়া লাগে আমাৰ AC গতিকে পাইথাগোৰাছৰ সূত্ৰটো লিখি লৈছো এতেকে AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার পাইথাগোরাছৰ সূত্ৰ এটো তে AC লাগে গতিকে √AB এর মানটো হল √3k হোল স্কয়ার প্লাস BC এর মানটো হল k স্কয়ার তে সোয়া টু ৰুট স্কয়ার ক্যান্সেল হয় 3k স্কয়ার প্লাস k স্কয়ার তো হল 4k স্কয়ার যোগ করি তিনিটা আৰু এটা যোগ কৰি 4k স্কয়ার 4 বর্গমূল 2 আৰু k স্কয়ার ৰুট ক্যান্সেল হয় k 4 বর্গমূল 2 স্কয়ার আৰু ৰুট ক্যান্সেল হয় 2 গতিকে তো 2k গতিকে আমাক সোয়া কি লাগিব sin a লাগিব cos c লাগিব সোয়া একফালৰ পৰা উলিয়াই লও sin a sin to হল লম্ব বাই কৰ্ণ a কোণ সাপেক্ষে লম্ব বাই কৰ্ণ BC বাই AC তো k by 2k k ক্যান্সেল উপৰত থাকিল 1 তলত থাকিল 2 কেতিয়াও 2 বুলি লিখিবা ভুল হৈ যাব তো নেক্সট হল cos c
কস চিটো হ'ল কস হ'ল ভূমি বাই কৰ্ণ চি কোণ সাপেক্ষে ভূমি ইয়াৰ লগৰটো ভূমি বাই কৰ্ণ বিচি বাই এচি বিচি বাই এচি তো ওপৰত বিচি বাই এচি যিমান হৈছে সিমানে হ'ব তাৰপিছত হ'ল কস এ টো লাগিব কস এ হ'লে ভূমি বাই কৰ্ণ এ কোণ সাপেক্ষে ভূমি বাই কৰ্ণ এ বি বাই এচি এ বি বাই এচি √3/2 কে কেনসেল হ'ব √3/2 নেক্সট চাবা 1/2 আছে তো চাবা cos এ টো ওলাইছো আৰু sin c ও লাগিব মান তো sin c ওলাই লৈছো sin হল লম্ব বাই কৰ্ণ sin হল লম্ব বাই কৰ্ণ c বিপৰীতটো হল লম্ব বাই কৰ্ণ ab বাই ac ab বাই ac √3/2 নেক্সটটোত cos এ লাগে cos এ ওলোৱা গৈছে cos c ওলাইছো sin এ ওলাইছো sin c ওলাইছো গতিকে এক নম্বৰটো কৰিব পাৰিম দুই নম্বৰটো কৰিব পাৰিম ঠিক এক নম্বৰটো ইয়াৰ পৰা কৈ দিছো চোৱা এক নম্বৰটো sin a cos c sin a cos c plus cos a sin c cos a sin c sin এর মানটো হল 1/2 এটো ইনটু cos c এর মানটো হল 1/2 প্লাস cos এর মানটো হল √3/2 sin c এর মানটো হল √3/2 তো 1 into 1 1 হৈ যাব 2 2 গুণ 4 হৈ যাব √3 3 হৈ যাব 2 2 গুণ 4 হৈ যাব লসাগুটো হ'ব 4 1 plus 3 ওপৰত হ'ব 4 তলত হ'ব 4 কেইবাৰ যায় একবাৰ এটো হৈ গল আমাৰ এক নম্বৰটো এখিনি মুছি দিছো দুই নম্বৰটো চোৱা cos a cos c cos a cos c minus sin a sin c মান কেটা বহাই দিয়া cos a হল √3/2 into cos c হল 1/2 minus sin a হল 1/2 into sin c হল √3/2 তো এটো পূৰণ কৰিলে √3 2 2 গুণ 4 এটো √3 2 2 গুণ 4 একে সংখ্যা বিয়োগ কৰিলে 0 তো আমি 2 নম্বৰটো পাইছো 9 নম্বৰ 10 নম্বৰ অংকটো চোৱা ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ 5 cm sin P cos P আৰু tan P ৰ মান উলিওৱা তো এই ক্ষেত্ৰত আমি এটা ত্ৰিভুজ দিয়া ত্ৰিভুজটো আঁকি ল'ব লাগিব তো সমাধান বুলি লিখি লৈছো প্ৰথম চাবা কিউ কোণটো সমকোণ আৰু PQR ঠিক PQR কিউ কোণটো হল সমকোণ তো ত্রিভুজ PQR ৰ কিউ কোণ = 90 ডিগ্ৰী PQ দিয়া আছে PQ 5 সেন্টিমিটার টোটাল 5 সেন্টিমিটার আৰু কি দিয়া আছে PR + QR 25 সেন্টিমিটার PR আৰু QR এই দুটা যোগ কৰি 25 সেন্টিমিটার দিয়া আছে PR + QR = 25 সেন্টিমিটার তা কাম কৰো ইয়াৰ পৰা PR ৰাখিছো এটো ইফালে লৈ যাম 25 সেন্টিমিটার নিলিখো মাইনাস QR এটো এক নম্বৰ বুলি দি যাম তো পাইথাগোৰাছৰ সূত্ৰটো লিখিম ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰটো হ'ব কৰ্ণৰ বৰ্গ PR² = PQ² + QR² PQ² + QR² P
পিয়াৰৰ মানটো হ'ল এইখিনি 25 মাইনাছ কিউ আৰ হোল স্কুৱেৰ ইকুৱেল টু পি কিউৰ মানটো হ'ল 5 গতিকে 5 স্কুৱেৰ কিউ আৰৰ মানটো নাই তো কিউ আৰ স্কুৱেৰ তো চোৱা এইখিনি এ মাইনাছ বি হোল স্কুৱেৰ সূত্ৰত পৰিছে এ মাইনাছ বি হোল স্কুৱেৰ এ হ'ল 25 বি হ'ল কিউ আৰ তো আমি সূত্ৰটো জানো এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ তো এ স্কুৱেৰ হ'ল এইটো মাইনাছ 2 এ বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু 25 প্লাছ কিউ আৰ স্কুৱেৰ দুয়োফালে একে বস্তু কেঞ্চেল কৰিব পাৰোঁ তো 25 গুণ 625 মাইনাছ 50 কিউ আৰ ইকুৱেল টু 25 তো এইটো ইফালে লৈ যোৱা ইফালে থাকিল মাইনাছ 50 কিউ আৰ ইকুৱেল টু 25 মাইনাছ 625 এইটো হ'ল মাইনাছ 50 কিউ আৰ ইকুৱেল টু মাইনাছ 600 এতিয়া কিউ আৰ ইকুৱেল টু এইটো যায় হৰণ হ'ব পূৰণ হৈ আছে কিউ আৰৰ লগত গতিকে মাইনাছ 600 বাই মাইনাছ 50 মাইনাছ মাইনাছ কেঞ্চেল হ'ব মানে শূন্য শূন্য কেঞ্চেল 5 দি 12 বাৰ গতিকে 12 সেন্টিমিটাৰ কিউ আৰটো হ'ল 12 সেন্টিমিটাৰ এইটো হ'ল 12 সেন্টিমিটাৰ তো এটা কাম কৰোঁ এই কিউ আৰৰ মানটো 1ত বহুৱাই দিওঁ তো 1 নম্বৰ ৰিপ্লেচ কৰিলে হৈ যাব পি আৰ ইকুৱেল টু 25 মাইনাছ কিউ আৰ গতিকে 25 মাইনাছ কিউ আৰৰ মানটো 12 গতিকে 13 সেন্টিমিটাৰ তো এইটো হ'ল 13 সেন্টিমিটাৰ তো আমি এতিয়া যিকেইটা মান উলিয়াব দিছে সেইকেইটা মান উলিয়াই ল'ব পাৰি এতেকে উলিয়াব দিছে কি চোৱা সাইন পি কস পি আৰু টেন পি তো আমি লিখিম সাইন পি সাইন হ'ল লম্ব বাই কৰ্ণ তোমালোকে জানা সাইন হ'ল লম্ব বাই কৰ্ণ পি কোণ সাপেক্ষে সাইন লম্ব বাই কৰ্ণ তো কিউ আৰ বাই পি আৰ কিমান হ'ব 12/13 আৰু লাগে কস পি কস হ'ল ভূমি বাই কৰ্ণ পি কিউ বাই পি আৰ 5/13 আৰু লাগে 10p হ'ল লম্ব বাই ভূমি কিউ আৰ বাই পি কিউ 12/5 এইটো আমি পাই গ'লোঁ তো 11 নম্বৰ অংকটো আমি ইয়াতে নকৰোঁ কাৰণ 11 নম্বৰটো হ'ল শৰ্ট কুৱেশ্যন আমাৰ HSLCত শৰ্ট কুৱেশ্যন তেনেকৈ নাহে HSLCত শৰ্ট টাইপৰ কুৱেশ্যন তেনেকৈ নাহে আমি জানো MCQ টাইপত 12টা অংক আহে অৰ্থাৎ 12টা অংকত MCQত আহে গতিকে আমি এইখিনি পিছত আলোচনা কৰিম শৰ্ট কুৱেশ্যনৰ কাৰণে মই অতিৰিক্তকৈ ক্লাছ কৰিম তোমালোকে মোৰ লগত থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সদায় তোমালোকে পাই থাকা তাৰ কাৰণে এটা কাম কৰিব লাগিব বেল আইকনটো নিশ্চয় অন কৰি ৰাখিব লাগিব তোমালোকে মোৰ সৈতে থাকিবা মই 10ম শ্ৰেণীৰ গণিত পাঠটো মই কমপ্লিট কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ তোমালোকে ভিডিঅ'বোৰ কেনেকুৱা পাই আছা তোমালোকে যদি ভাল পাইছা কমেন্ট বক্সত জনাবা তেতিয়াহে মই ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো পাৰ্টত আমি ইমানেই শেষ কৰিছোঁ নেক্সট পাৰ্টত আকৌ লগ পাম ধন্যবাদ